হার্ট অ্যাটাক যদি হয়েছে বা হার্ট অ্যাটাক কারবার সাসপেক্টেড হার্ট অ্যাটাক আছে কোনোবা ডক্টৰে ভাবিছে হয়তো ডিসকমফৰ্ট এটা হৈ আছে এইটো কাৰ্ডিয়াক কজত হৈছে স্বাস্থ্য হস্পিটেলত আমাৰ প্ৰচেষ্টা যে কোনোবাই যদি গোল্ডেন পিৰিয়ড বুলি কয় ইনিচিয়েল ফিউ আৱাৰ্ছ অফ আ হাৰ্ট এটেক যেতিয়া ডেমেজটো 100% ইৰিভাৰ্চিবল হৈ যোৱা নাই সেই সময়ত পেচেণ্ট যদি আহে স্বাস্থ্য হস্পিটেলত আমাৰ প্ৰচেষ্টা যে আমি লগে লগে এনজিঅ'গ্ৰাফি কৰি লগে লগে ব্লকটো খুলি দিওঁ যাতে কোনো ডেমেজ যেন নহয় ডেমেজটো যাতে লিমিটেড থাকি যায় কাৰণ পাছলৈ কৰিলে বেনিফিট আছে তথাপিও কিছু ডেমেজ হৈ যায় চ' হাৰ্ট এটেক যদি হৈছে বা হাৰ্ট এটেক কাৰবাৰ সাসপেক্টেড হাৰ্ট এটেক আছে কোনোবা ডক্টৰে ভাবিছে হয়তো ডিসকমফৰ্ট এটা হৈ আছে এইটো কাৰ্ডিয়াক কজত হৈছে তেতিয়া ইট ইজ ইম্পৰ্টেণ্ট টু মুভ টু আ হস্পিটেল য'ত এনজিঅ'গ্ৰাফি ইত্যাদি হয় য'ত 24/7 কেথ লেব খোলা থাকে আমি স্বাস্থ্য হস্পিটেলত আমি চেষ্টা কৰিছোঁ যাতে 24/7 কেথ লেব ছাৰ্ভিচেছ দিব পাৰোঁ যাতে যিকোনো মুহূৰ্তত কোনোবা এজনে চেষ্ট পেইন চেষ্ট ডিসকমফৰ্ট লৈ আহিলে আমি এনজিঅ'গ্ৰাফি কৰি চাই দিব পাৰোঁ আৰু যদি ব্লক থাকে চিৰিয়াছ ক্ৰিটিকেল ব্লক থাকে তেতিয়া আমি খুলি দিব পাৰোঁ যাতে পেচেণ্টৰ পাম্প ফাংচনটো ৰক্ষা হয় পেচেণ্টৰ যাতে প্ৰাণ ৰক্ষা হয়